নমস্কাৰ বন্ধুবৰ্গ মই ননিমাই আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলোৱে কুশলে আছে। মই লৈ আহিছো আজি আপোনালোকলৈ এক ভিন্ন ব্যঞ্জন। মই শৰণীয়া কছাৰী সম্প্ৰদায়ৰ ছোৱালী হওঁ, গতিকে আপোনালোক সকলোৱে জানে যে জনজাতীয় লোকসকলৰ খাদ্যাভ্যাসসমূহ কিছু পৰিমাণে পৃথক হয়। আজি তাৰে এটি ব্যঞ্জন লৈ মই আপোনালোকৰ আগত উপস্থিত হৈছোহি। মই মাজে মাজে আপোনালোকক আমাৰ ব্যঞ্জন, ৰীতি-নীতি, সংস্কৃতি সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব। পাৰিলে আপোনালোকে আমাৰ এই জনজাতীয় ব্যঞ্জনসমূহৰ সোৱাদ লৈ চাবচোন। এতিয়া আহকচোন মই আপোনালোকক আমাৰ এই ব্যঞ্জনখিনি কেনেকৈনো বনায় সেয়া দেখুৱাওঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ শুকান মূলা, পিঠাগুড়ি আৰু খাৰৰ এখনি আঞ্জা। আমি এই মূলাবোৰ বজাৰৰ পৰা কিনি নহ'লে ঘৰতে থাকিলে ভালদৰে ধুই কাটি এনেদৰে ৰ'দত শুকুৱাই ছমাহ এবছৰৰ কাৰণে ষ্ট'ৰ কৰি ৰাখি দিওঁ, যাতে আমি ইয়াৰ আঞ্জা বনাই খাব পাৰোঁ। এতিয়া মই নিৰ্দিষ্ট পৰিমাণৰ শুকান মূলা লৈ বাচন এটাত এনেদৰে পানী দি ভালদৰে ঢিলা হ'বলৈ ৰাখি দিম। এয়া মই নিৰ্দিষ্ট পৰিমাণৰ লৈছোঁ। একাপ পানী দিওঁতে মোৰ পৰিমাণটো কম হৈছে, গতিকে মই আৰু একাপ পানী ইয়াতে এড কৰিম আৰু 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। এয়া 5 মিনিট হৈ গ'ল আৰু মূলাখিনিও ধুনীয়াকৈ কোমলিছে। এতিয়া মই এইখিনি ভালদৰে হাতেৰে ধুই ৰাখি থ'ম। এতিয়া মই ইয়াত ব্যৱহাৰ কৰিবৰ কাৰণে পিচি লোৱা নহৰু, পিচি লোৱা আদা আৰু এয়া জাব্ৰাং। আমি এই জাব্ৰাং মছলা হিচাপে ব্যৱহাৰ কৰোঁ। দেখিবলৈ একেবাৰে জালুকৰ নিচিনা, কিন্তু সোৱাদ বেলেগ আৰু ফালি থকাৰ নিচিনা দেখি। এয়া জালুকৰ গুড়ি। এই জাব্ৰাংটো আমি মাংস আৰু চাটনিসমূহত ব্যৱহাৰ কৰোঁ আৰু খাৰৰ আঞ্জাসমূহত ব্যৱহাৰ কৰোঁ। পকা জলকীয়া 5-6টামান, কলাখাৰ 4 টেবুল চামুচ। এই কলাখাৰ আমি ঘৰতে প্ৰস্তুত কৰি লওঁ। কেতিয়াবা সময় আৰু সুবিধা মিলিলে মই আপোনালোকক কলাখাৰ প্ৰস্তুত প্ৰণালী সম্পৰ্কেও দেখুৱাম। সোৱাদটো বঢ়াবলৈ অকণমান জিৰাৰ গুড়ি। এয়া মই গেছত কেৰাহীটো বহাই দিছোঁ। কেৰাহী গৰম হ'লে তেল ইয়াত দি দিম আৰু যেতিয়া তেল গৰম হৈ যাব তেতিয়া নহৰু, জলকীয়া আৰু আদাখিনি দি দিব। এই ৰেচিপিটো মোৰ মায়ে বনাইছে। মোৰ মা সাধাৰণ মানুহ, গতিকে আঞ্জাবোৰো বৰ সাধাৰণভাৱে বনায় আৰু সেইকাৰণে মই মোৰ মাৰ হাতৰ আঞ্জা খুব বেছিয়ে ভাল পাওঁ, বিশেষকৈ এই খাৰৰ আঞ্জাসমূহ। এইখিনি ভাজি হৈ গৈছে। এতিয়া ইয়াত আমি ধুই থোৱা মূলাখিনিও দি ভালদৰে মিহলি কৰি ল'ম। কেতিয়াবা সময় সুবিধা পালে মোৰ মায়ে বনোৱা আৰু বিভিন্ন ধৰণৰ জনগোষ্ঠীয় আঞ্জাসমূহ আপোনালোকৰ আগত দাঙি ধৰিম। এতিয়া ইয়াত সোৱাদ অনুসৰি নিমখ দি দিম আৰু ভালদৰে মিহলি কৰি ল'ম। ইয়াৰ ৰংটো অলপমান বঢ়াবলৈ
অকণমান হালধি যোগ কৰি দিম। এতিয়া জালুক, জাব্ৰাং আৰু জিৰাখিনিও ইয়াতে ভালদৰে মিহলি কৰি দিব। এতিয়া ইয়াতে কলাখাৰখিনি ঢালি দিম। দেখিছে আঞ্জাখন ৰঙা ৰঙা হৈ গৈছে। হালধি আৰু খাৰ লগ লাগিলে এনেদৰে ৰঙা ৰং হয়। এতিয়া এইখিনি ভালদৰে ভাজি ল'ম। অকণ সময়ৰ বাবে ঢাকনিখন মাৰি এতিয়া পিঠাগুড়িখিনিৰ বনাওঁ আহক। এই পিঠাগুড়িত পানী অকণ দি এনেদৰে লৰাই ভালদৰে মিহলাই ৰাখি থ'ম। এয়া মূলাখিনি ভাজি হৈয়ে গৈছে। এতিয়া এইখিনি সিজিবলৈ অকণমান পানী দি ঢাকি থৈ দিম যাতে মূলাখিনি ভালদৰে সিজে। ইয়াত আমি গৰম পানী ব্যৱহাৰ কৰিছোঁ। এয়া চাওক পানীখিনি শুকাই গৈছে আৰু মূলাখিনিও ভালদৰে ধুনীয়াকৈ সিজিছে। এতিয়া আমি আঞ্জাৰ বাবে পানী দিম, সেয়াও গৰম পানী। যেতিয়া এই পানীখিনি উতলিব তেতিয়া আমি এই পিঠাগুড়িখিনি যিখিনি আমি তৈয়াৰ কৰি থৈ দিছিলোঁ পানীৰে গুলি সেইখিনি আমি ইয়াতে দি দিম। এয়া আঞ্জা উতলিছে। এতিয়া আমি পিঠাগুড়িখিনি ইয়াত ঢালি দিম। মন কৰিব যেতিয়া আমি পিঠাগুড়িখিনি ঢালি দিওঁ তেতিয়া আমি আঞ্জাখিনিও লৰাই আছোঁ যাতে পিঠাগুড়িখিনি আঞ্জাত পৰাৰ লগে লগে তলত গৈ পেলাই গোট নামাৰে। আমাৰ আঞ্জাখন প্ৰায় হৈয়ে গ'ল। এতিয়া আৰু এবাৰ উতলিলে আমি আঞ্জাখন নমাই থ'ব পাৰিম। চাওকচোন আঞ্জাখন একেবাৰে মুখ খাকৈ উতলি থকা নাইনে? এতিয়া আমি ইয়াতে মানধনিয়াৰ পাত কেইখনমান কাটি দিম। মানধনিয়াৰ পাতে এই আঞ্জাখনৰ সোৱাদটো দুগুণ কৰি তোলে। মোৰ মা বৰ ভাল ৰান্ধনী, বিশেষকৈ জনজাতীয় খাদ্যৰ। এই আঞ্জাখন আমাৰ হৈ গৈছে। এতিয়া ইয়াক ধুনীয়াকৈ নমাই এনেদৰে পৰিৱেশন কৰিলোঁ। এই আঞ্জাখন খাবলৈ সঁচাকৈ খুবেই ভাল পাওঁ মই। আপোনালোকেও এবাৰ চেষ্টা কৰি চাবচোন আৰু কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহকচোন আমি সকলোৱে মিলি আমাৰ এই জনজাতীয় খাদ্যসমূহ এবাৰ সোৱাদ লৈ চাওঁ। অসমীয়া মানুহসকলে খাৰ খায়েই, কিন্তু আমি জনজাতীয়সকলে খাৰৰ পৰিমাণটো অকণমান বেছিকৈয়ে খাওঁ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।